हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल पुनः एटी भिडिओ ले आपनालोक स्वागतम जनाइছো तो भिडिओটো চাও আহক ঘৰতে সময় খুবেই বৰ হৈ গৈছো আৰু লকডাউন অলপকে খুলিছে সেইকাৰণে ভাইছো অলপ ঘূৰি আহো আৰু আমাৰ লগতে আপোনালোককো অলপ ঘূৰাই আনো তো বলক হে তো এয়া মেইন ৰোডত গাড়ী ঘোঁৰা অলপ চলিবলৈ লৈছে আৰু মোৰ লগৰজনী পুৰা ফালি গৈছে একদম ফালি গৈছে পুৰা তো আজি বিশেষ কথাটো হ'ল কি আমি এটা ৰাইডৰ কথা ভাবি আছো বহুত দিনৰ প্লেনিং কৰি আছো যে আমি বিহালী টু মাজুলী ৰাইড কৰিম বুলি তো কৰিমকে কৰিব পৰা নাই চাও এতিয়া কি হয় দিনকালবোৰ ভাল হৈ লওক অলপ কৰোনা যাতে যায় আৰু সোনকালে গ'লেই হ'ল তেতিয়া আমাৰ ৰাইডৰ কাৰণে আমাৰ প্লেনিংটো সাকসেস হ'ব আপোনালোকেতো গম পাইছে লকডাউন খুলিছে অলপকে তো লকডাউন খোলাৰ কাৰণে আমি ভাবিছো বিহালী টু মাজুলী ৰাইড কৰিম বুলি ভাবিছো সাইকেলিং তো 30 আগষ্টত আমি ৰাইডৰ প্লেনিং কৰি আছো তো যদি ভালকে লকডাউন খুলে তেতিয়া হলে আমি গৈ আছো তো মাজুলী তো ভিডিঅ চাব ভালকে নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি থব যাতে মই ভিডিঅ' দিলে মোৰ ৰাইডৰ ভিডিঅ' দিলে আপোনালোকে যাতে চাব পাৰে মোৰ লগত যদি কোনোবা যাবলৈ বিচাৰে মাজুলী তো বিহালী টু মাজুলী ৰাইড কৰিবলৈ তেতিয়া হলে কমেন্ট বক্সত কমেন্ট কৰি জনাব সোনকালে 30 আগষ্টলৈকে আমি আছো তাৰ পিছত আমি ৰাইড কৰিবলৈ যাম বাই বাই